আজি মই বনাইছোঁ গাৰ্লিক মটন কাৰী। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। আলহামদুলিল্লাহ মোৰো খবৰ ভাল। সকলোকে মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ মটন গোটা নহৰুৰ সৈতে। প্ৰথমতে মই মটনখিনি মেৰিনেট কৰি ল'ম। তাৰ কাৰণে মছলাখিনি দি দিছোঁ। জলকীয়া পেষ্ট কৰা দি দিছোঁ, আদা নহৰুৰ পেষ্ট, হালধি, নিমখ, গৰম মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি গোটেইখিনি দি সেইখিনি অলপমান তেল দি সেইখিনি ভালকৈ মেৰিনেট কৰি আধা ঘণ্টাৰ কাৰণে ৰেষ্টত থৈ দিম। চাওক গোটেইখিনি ভালকৈ মিক্স কৰি আছোঁ। এবাৰ গোটা নহৰুখিনিও দি দিছোঁ। এইখিনিও গোটেইখিনি ভালকৈ মিক্স কৰি এইখিনি আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰিবলৈ দিছোঁ। আধা ঘণ্টা হৈ যোৱাৰ পাছত মই কেৰাহীত তেল আৰু তেজপাতা, গোটা গৰম মছলা আৰু পিঁয়াজ দিছোঁ। সেইখিনি অলপমান নিমখ দি ভালকৈ সেইখিনি মজাই ল'ম। তাৰপাছত মই ইফালে মছলাখিনি দি দিম। ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ, হালধি পাউডাৰ, জিৰা পাউডাৰ গোটেইখিনি দি সেইখিনিয়ে ভালকৈ মিক্স কৰি ল'ম। অলপমান পানী দি দিছিলোঁ। এই চাওক মছলাখিনি মজোৱা হৈ গৈছে। এইবাৰ মই মেৰিনেট কৰি থোৱা মটনখিনিও দি দিছোঁ। এতিয়া মই কোনো ধৰণৰ পানী ব্যৱহাৰ নকৰোঁ। মানে মাংসৰ পৰা যিখিনি পানী উঠিব সেইখিনিয়ে মানে লাহে লাহে সিজি যাব। সেইকাৰণে গেছৰ ফ্লেমটো ল' ৰাখিছোঁ যাতে সেইখিনি মাংসৰ পানী দি সিজি যায়। তাৰ পাছত মই গৰম পানী দি দিম। এই চাওক উতল আহি গৈছে। মাংসৰ পানীখিনি শুকুৱাইছে। এতিয়া মই গৰম পানী দি দিম। মানে গোটেই মাংস ৰন্ধা প্ৰচেছটোত মই গেছৰ ফ্লেমটো মিডিয়াম ৰাখিম যাতে লাহে লাহে গোটেইখিনি ভালকৈ সিজি যায়। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ ভিডিঅ'টোত এটা লাইক কৰি ভিডিঅ'টো কণ্টিনিউ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি এইখিনি কাম কৰি থাকে তেন্তে আপোনাক বহুত বহুত ধন্যবাদ। মোৰ ৰন্ধা অলমষ্ট হৈ গৈছে। মানে অলপমান আৰু শুকুৱাই ল'ম। মানে মই যিহেতু মটন কাৰী বনাম সেইকাৰণে পানীখিনি অলপ শুকুৱাই ল'ম। এই চাওক হৈ গৈছে, একেবাৰে মাখা মাখা টাইপৰ হৈছে। এতিয়া মই জিৰা গুড়ি আৰু গৰম মছলাৰ গুড়ি ওপৰেদি দি দিম। দি মই মাংসখিনি নুমাই ল'ম। চাওক মাংসখিনি মই নুমাই লৈছোঁ। চাওকচোন ইমান ধুনীয়া কালাৰ আহিছে, একেবাৰে গ্ৰেভি হৈছে। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল। মই কিন্তু নাখাওঁ, ঘৰৰ মানুহে খাই কৈছে আৰু টেষ্টি হোৱা বুলি। চাওক এটা নহৰু মই চেক কৰি দেখাই দিলোঁ। বহুত ধুনীয়াকৈ সিজি গৈছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছোঁ, বাই, থেংকছ ফৰ ৱাচিং।